মানুহবোৰৰ লাগিল দৌৰা দৌৰি শেষ হ'ল ল'ৰা এজনৰ জীৱনৰ কাহিনী। গা ধুবলৈ গৈছিল ভয় নকৰি পানী, মৃত্যু হ'ল তাৰে পুখুৰীৰ পানীত পৰি। ল'ৰাজনৰ নাম চিন্ময় নাথ। ৰুদ্ৰ ৰূপ ধাৰণ প্ৰকৃতিৰ বানৰ ফলত বহু লোকৰ লগত ঘটিছে ঘটনা ভয়ংকৰ। গা ধুবলৈ যোৱাটোৱেই ভুল হ'ল চিন্ময়ৰ। বাবু সেনেকৈ মাতি থকা শুনিছোঁ। কিন্তু সেই ল'ৰাটো মিন্ময় বুলি ক'লোঁ যে তাৰ নাম বাবু বুলি তাক মাতে। তাৰে লগ বোধহয় দুটাই পানী পুখুৰীত যে তাহোন খেলা খেলিছে বা পানীত যে গিছে মই সেইটো গম নাপাওঁ, কিন্তু মাতি থকা শুনিছোঁ। স্কুলত পঢ়া ল'ৰা দুটাই, এটা কলেজত পঢ়ে এটা স্কুলত পঢ়ে। কিন্তু কি কাৰণত দুটা এনেহেনকৈ যাই তাতে পানীত পৰব লগা হ'ল কি হ'ল সেইটো মই গম নাপাওঁ। তাৰপিছত মানুহবিলাক দৌৰি আহি আছে, বাইক আহি আছে, বোলে কি হ'লে তই গম নাপাওঁ, বোলে কি গম নাপাওঁ এনেকৈ মৰিলে। তেতিয়া মোৰ আহি গ'ল হেৰি বোলে তাক যে মাতি আছিল সি বোধহয় পানীত পৰি ইয়াক মাতি আছিল। 11টা 11:30মান বজাত এই শুনামতে গা ধুবলৈ আহিছিল। গা ধুৱা আহি পিছত মানে দহাত পৰি গ'ল। দুজন আহিছিল, একজন মানে আমাৰ ইয়াৰে ৰামপুৰৰ গাঁৱৰে কিৰণ নাথৰ পুত্ৰ, দশম শ্ৰেণীত পঢ়ি আছিল বুলি গম পাইছোঁ। আৰু যেতিয়া দহাত পৰি গ'ল তাৰপিছত উৎফা নৰি কিনে এনেকৈ দুজন আহিছিল বুলি শুনা পাইছোঁ। লাষ্টত আমাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে। SDRF আমাৰ ধৰি লওক ইমান বেছি ডাঙৰ পুখুৰী নহয়, সৰু পুখুৰী আছিল, কিন্তু আমাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰিলে।